এদিন কাম শেষ হোৱাৰ আগে আগে তাই কেক ৰখা গুদাম ঘৰটোত সোমালেগৈ। সেই গুদামটো মূলতঃ এটা হিমঘৰ মানে ক'ল্ড ষ্ট'ৰ। তেতিয়া কোনোবাই বাহিৰৰ পৰা হঠাতে কোঠাটো দৰজাখন বন্ধ কৰি দিলে। তাই দৰজাখন খুলিবলৈ বাৰ বাৰ চেষ্টা কৰিছিল যদিও পৰা নাছিল। নমস্কাৰ, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আপোনালোকে চাই আছে টুডেজ ৰিয়েলিটি আছামিজ। ৰীতা এগৰাকী সংস্কাৰী ঘৰৰ ছোৱালী। সৰুতেই দেউতাকক হেৰুৱাবলগীয়া হোৱাত ঘৰৰ ডাঙৰ সন্তান হোৱা হেতুকে তাইৰ কান্ধতে ঘৰৰ সমস্ত দায়িত্ব পৰিছিল। পঢ়া শেষ কৰি তাই এটা বেকাৰীত কামত সোমাইছিল। এদিন কাম শেষ হোৱাৰ আগে আগে তাই কেক ৰখা গুদাম ঘৰটোত সোমালেগৈ। সেই গুদামটো মূলতঃ এটা হিমঘৰ মানে ক'ল্ড ষ্ট'ৰ। তেতিয়া কোনোবাই বাহিৰৰ পৰা হঠাতে কোঠাটো দৰজাখন বন্ধ কৰি দিলে। তাই দৰজাখন খুলিবলৈ বাৰ বাৰ চেষ্টা কৰিছিল যদিও পৰা নাছিল। তাই ভয়তে বহু চিঞৰ বাখৰ কৰিলে, কিন্তু সেই চিঞৰ কাৰো কাণত গৈ নপৰিল। সহায় কৰিবলৈ কোনো আগবাঢ়ি নাহিল। সম্ভৱতঃ কৰ্মীসকল কাম শেষ কৰি ঘৰাঘৰি হৈছিল। লাহে লাহে তাইৰ সমগ্ৰ শৰীৰ ঠাণ্ডাত জঠৰ মৰাৰ উপক্ৰম হ'ল। কান্দি কান্দি তাই ভাগৰি পৰিল। তাই ভাবিলে আজি তাইৰ মৃত্যু নিশ্চিত। সেই বিপদৰ বেলিকা সহায় কৰোতা কোনো নাই। অপ্ৰত্যাশিতভাৱে ছিকিউৰিটি গাৰ্ডজনে আহি দুৱাৰখন খুলি দি তাইৰ ত্ৰাণকৰ্তাৰ ৰূপত আৱিৰ্ভাৱ হ'ল। কৃতজ্ঞতাৰ চাৱনি এটাৰে তাই ছিকিউৰিটি গাৰ্ডজনক সুধিলে, আপুনি হঠাৎ ইয়ালৈ আহিল যে? আপোনাৰতো ইয়াত এতিয়া ডিউটি নাই। ছিকিউৰিটি গাৰ্ডজনে তাইৰ ওচৰত আহি ক'লে, মই এই ফেক্টৰীত যোৱা ৩৫ বছৰ কাম কৰি আহিছোঁ, কিন্তু মই চাকৰি জীৱনত এনে খুব কম কৰ্মী লগ পাইছোঁ যি নেকি মোক মানুহ হিচাপে গণ্য কৰে। পুৱা কামলৈ আহোঁতে গুড মৰ্ণিং আৰু সন্ধিয়া ঘৰলৈ যোৱাৰ পৰত গুড ইভিনিং দি যায়। বেছিভাগ মানুহে মোক অৱজ্ঞা কৰে যেন মোক তেওঁলোকে দেখাই নাপায়। কিন্তু আপুনি এনে এজন ব্যক্তি যি পুৱা মোক মধুৰ এক হাঁহি মাৰি গুড মৰ্ণিং দিয়ে আৰু সন্ধিয়া গুড ইভিনিং দি ঘৰলৈ ৰাওনা দিয়ে। আজি পুৱাও আপুনি মোক গুড মৰ্ণিং দিয়া মনত আছে। মই সন্ধিয়া মন কৰিলোঁ যে আপোনাৰ পৰা গুড ইভিনিং সম্ভাষণটো শুনা নাই। তাৰমানে আপুনি ঘৰলৈ এতিয়াও যোৱাই নাই। সেয়েহে মই আপোনাক বিচাৰি আহিলোঁ। আমাৰ জীৱনটো তেনেই চুটি। জীৱনত কেতিয়া কাৰ প্ৰয়োজন হয় সেয়া ক'ব নোৱাৰি। আপুনি পঢ়ি শুনি ডাঙৰ ডিগ্ৰীধাৰী হ'ল বুলিয়েই যে ৰিক্সাৱালা, ছিকিউৰিটি গাৰ্ড বা অন্য কোনোবাৰ লগত সম্পৰ্ক নাৰাখিব তেনেকুৱা নহয়। সেই মানসিকতাৰ অধিকাৰী হ'লে আপোনাৰ শিক্ষা অৰ্থহীন। ধন্যবাদ।